ভগৱানৰ ভৰসাত ৰৈ নাথাকিব। হয়তো ভগৱান আপোনাৰ ভৰসাত ৰৈ আছে। আনৰ কথা শুনাজন ভাগি যায় আৰু নিজৰ কথা শুনাজনে সদায় নিজকে গঢ়ি লয়। আজি মই এনে এজন ব্যক্তিৰ কথা ক'বলৈ ওলাইছোঁ, যিজনে নিজ লক্ষ্যত উপনীত হ'বলৈ সকলো অসম্ভৱক সম্ভৱ কৰি তুলিছিল। মই ক'ব বিচাৰিছোঁ হাংগেৰী সেনাবাহিনীৰ এজন বীৰ সেনা তথা বিশ্বৰ অন্যতম শ্ৰেষ্ঠ পিষ্টল শ্বুটাৰ কাৰলি টাকিছৰ বিষয়ে। হয়, কাৰলি টাকিছ এনে এজন ব্যক্তিৰ নাম, যিজনে 1948 আৰু 1952 চনৰ অলিম্পিকত সোণৰ পদক জয় কৰি ইতিহাস ৰচিছিল। অৱশ্যে সমগ্ৰ বিশ্বই তেওঁক কেৱল 2খন অলিম্পিকত দুবাৰ সোণৰ পদক পোৱাৰ বাবে চিনি নাপায়। তেওঁক চিনি পায় এইটো কাৰণেই যে নিজৰ সোঁ হাতখন হেৰুওৱাৰ পাছতো ধৈৰ্য একাগ্ৰতাৰে নিজ লক্ষ্যত স্থিৰ ৰাখি এই সফলতা অৰ্জন কৰিছিল। আহকচোন তেওঁৰ বিষয়ে কিছু কথা জানো। 1938 চনৰ কথা। হাংগেৰী সেনাবাহিনী এজন জোৱানৰ নাম আছিল কাৰলি টাকিছ। পিষ্টল শ্বুটিঙত তেওঁ অতি পাকৈত আছিল। তেওঁ ইমানেই দক্ষ আছিল যে সেই সময়ত অনুষ্ঠিত হোৱা সকলো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত তেওঁ বিজয়ী হৈছিল। কাৰলিৰ এনে প্ৰদৰ্শনক লৈ হাংগেৰীৰ সকলো লোকে আশা কৰি আছিল যে 1940 চনত হ'বলগীয়া টকিঅ' অলিম্পিকত কাৰলিয়ে সোণৰ পদক জিকিব আৰু দেশৰ নাম উজ্বলাই তুলিব। সমগ্ৰ দেশবাসীৰ লগতে কাৰলি নিজেও আশাবাদী হৈ আছিল যে আগন্তুক অলিম্পিকত তেওঁ সোণৰ পদক জয়ী হ'ব আৰু সেই সপোন আগত ৰাখি তেওঁ সম্পূৰ্ণ একাগ্ৰতাৰে কঠোৰ অনুশীলন অব্যাহত ৰাখিছিল। কিন্তু তেতিয়াই ঘটিল সেই নঘটিব লগা ঘটনাটো। এদিন সেনাবাহিনীৰ কেম্পত লগৰ সেনাৰ সৈতে তেওঁ প্ৰেক্টিচ কৰি আছিল। হঠাতে তেওঁ হাতত লৈ থকা গ্ৰেনেডটো ফুটি যায় আৰু তেওঁৰ হাতখন শৰীৰৰ পৰা বিচ্ছিন্ন হৈ যায়। কাৰলি ইমানেই দুৰ্ভগীয়া আছিল যে সেই হাতখনহে শৰীৰৰ পৰা বিচ্ছিন্ন হ'ল, যিখন হাতেৰে তেওঁ অলিম্পিকত সোণৰ মেডেল জয়ী হোৱাৰ সপোন ৰচিছিল। ঘটনাটো শুনি সমগ্ৰ দেশবাসীৰ আশাত চেঁচা পানী পৰিল। সমগ্ৰ দেশত এক শোকৰ পৰিৱেশ বিৰাজ কৰিছিল। কিন্তু তেতিয়াও এজন ব্যক্তিয়ে হাৰ মানি লোৱা নাছিল আৰু সেইজন আন কোনো নাছিল, আছিল কাৰলি নিজেই। চিকিৎসালয়ৰ পৰা উভতি অহাৰ পাছত কাৰলিয়ে নিজৰ শ্ৰেষ্ঠ সোঁ হাতখন হেৰুৱাই দুখত কান্দি নাথাকি নিজৰ সপোনক কিদৰে সাৰ্থক কৰিব পাৰি সেই কথাত ধ্যান দিলে। যি হেৰালে তাক লৈ যে চিন্তা কৰি একো লাভ নাই, সেই কথা কাৰলিয়ে ভালকৈ জানিছিল। গতিকে তেওঁ সিদ্ধান্ত ল'লে যে তেওঁ 1940 চনৰ অলিম্পিকত ভাগ ল'বই আৰু দেশৰ বাবে সোণৰ পদক আনিবই। তেওঁ হেৰুৱা হাতখনৰ কথা পাহৰি তেওঁৰ ওচৰত থকা তেওঁৰ বাওঁ হাতখনক শ্ৰেষ্ঠ শ্বুটিং হাত বনাবলৈ সিদ্ধান্ত ল'লে। অসমীয়াত এষাৰ কথা আছে, ঘঁহিলে শিলো ক্ষয় যায়। কাৰলিয়ে যিখন হাতেৰে আখৰ পৰ্যন্ত লিখিব নোৱাৰিছিল, সেই বাওঁ হাতখনক নিজৰ একাগ্ৰতাৰে, ধৈৰ্যৰ বলত আৰু কঠোৰ অনুশীলন কৰি শ্ৰেষ্ঠ শ্বুটিং হাত বনাবলৈ সক্ষম হ'ল। তেওঁ প্ৰমাণ কৰি দিলে যে চেষ্টাৰ অসাধ্য একো নাই। ঠিক এবছৰ পাছত 1939 চনত অলিম্পিকৰ ঠিক পূৰ্বে তেওঁ এখন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ গৈছিল। তেতিয়ালৈকে কিন্তু কোনোৱে জনা নাছিল যে কাৰলিয়ে বাওঁ হাতেৰে পিষ্টল শ্বুটিং কৰিব। কাৰলিক তাত দেখা পাই বহুতে ভাবিছিল যে তেওঁলোকৰ মনোবল বঢ়াবলৈহে আচলতে কাৰলি তালৈ গৈছিল। অৱশ্যে সকলো আচৰিত তেতিয়া হৈছিল যেতিয়া কাৰলিয়ে কৈছিল যে তেওঁ তালৈ তেওঁলোকক উৎসাহ দিবলৈ নহয়, তেওঁলোকৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈহে আহিছে। ইয়াৰ পাছত তেওঁ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদক জয় কৰিবলৈ সক্ষম হ'ল। হাংগেৰীৰ জনতাই যেতিয়াই কথাটো জানিব পাৰিলে যে কাৰলি পুনৰ ন উদ্যমেৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু বিজয়ী হৈছে, তেতিয়াই সকলোৱে আনন্দ পালে আৰু তেওঁলোকৰ কাৰলিক লৈ থকা সপোন পুনৰ সজীৱ হৈ পৰিল। এতিয়া সকলোৱে 1940 চনৰ অলিম্পিকলৈ আশাৰে বাট চাই আছিল। কিন্তু বিধিৰ কি বিধান! দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত 1940 চনৰ অলিম্পিক অনুষ্ঠিত কৰা নহ'ল। কাৰলিৰ লগতে হাংগেৰীৰ সমগ্ৰ দেশবাসীৰ মন পুনৰ এবাৰ ভাগি গ'ল। কাৰলিৰ জৰিয়তে অলিম্পিকত সোণৰ পদক লাভ কৰা দেশবাসীৰ সপোন কোনোদিনে সাৰ্থক নহ'ব বুলি সকলোৱে মানি লৈছিল।
কিন্তু কাৰলীয়ে হাৰ মানিব বিচৰা নাছিল। তেওঁ পিষ্টল শ্বুটিঙৰ প্ৰেক্টিছ কৰি থাকিল 1944 চনৰ অলিম্পিকলৈ। 1944 চনৰ অলিম্পিকো বিশ্বযুদ্ধৰ বাবে অনুষ্ঠিত নহ'ল। তথাপি কাৰলীয়ে অলিম্পিকত জয়ী হোৱাৰ সপোন এৰি দিয়া নাছিল আৰু প্ৰেক্টিছ অব্যাহত ৰাখিছিল 1948 চনৰ অলিম্পিকলৈ। অৱশেষত সেই দিনটো আহিল। 1948 চনৰ অলিম্পিকত কাৰলীয়ে নিজতকৈ বহু সৰু আৰু শ্ৰেষ্ঠ পিষ্টল শ্বুটাৰসকলক হৰুৱাই তেওঁ যে সৰ্বশ্ৰেষ্ঠ সেইটো প্ৰমাণ কৰি অলিম্পিকত প্ৰথমটো সোণৰ পদক জয় কৰে। এনেদৰে তেওঁ নিজ লক্ষ্য অটল ৰাখি নিজৰ লগতে দেশবাসীৰ সপোন সাৰ্থক কৰিলে। সেয়ে কোৱা হয়, লক্ষ্য যাৰ স্থিৰ থাকে, ধৈৰ্য আৰু একাগ্ৰতাৰে যি নিজৰ কৰ্ম কৰি যায় তেওঁ সফল হ'বই। কাহিনী ইমানতে শেষ হোৱা নাই। কাৰলীয়ে 1952 চনৰ হেলচিংকি অলিম্পিকতো অংশগ্ৰহণ কৰিলে আৰু সকলোকে আচৰিত কৰি দ্বিতীয়বাৰৰ বাবে সোণৰ পদক জয় কৰি ইতিহাস ৰচিলে। এটা কথা সদায় মনত ৰাখিব লাগে, পৰাজিত হোৱাৰ বাবে হাজাৰটা কাৰণ থাকে, কিন্তু জয়ী হোৱাৰ বাবে এটা কাৰণেই যথেষ্ট। কাৰলীয়ে 2খন অলিম্পিকত 2বাৰ সোণৰ পদক জয়ী হোৱাৰ পাছতো কিন্তু অলিম্পিকত অংশ ল'বলৈ এৰি দিয়া নাছিল। 1956 চনৰ অলিম্পিকতো তেওঁ অংশ লৈছিল। অৱশ্যে বয়স বেছি হোৱাৰ বাবে তেওঁ সেইবাৰ জয়ী হ'ব নোৱাৰিলে। গতিকে কাৰলীৰ জীৱনৰ পৰা আমি বহু কথা শিকিব পাৰোঁ। এনেধৰণৰ ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।